এ ভাই ৱেলকাম টু মাই ইউটিউব চেনেল। তো আজি আমি আহি গ'লোঁ কাকচাং। তো মোৰ লগত আছে আমাৰ এইটো কি ভাই আছিলে, গুলমৰ্ধন। চোৱা এফালে হাই কোৱা, বছ হৈ যাব আৰু কোন নাই। এয়া এইফালে পিঁয়াজ কাটি আছে, ব্ৰইলাৰ মাংস আছে। এইফালে আছে আমাৰ গদ ভাই। হাই চে হাই। এই লাইটাৰ লৈছে, চিগেট খোৱা লাইটাৰ। চিগেট খোৱা নেকি তুমি কেলা? অঁ ভাল ল'ৰা। তো মা আকৌ কথা শুনা ল'ৰা আজিকালি পাবলৈ বহুত টান। তো গাইজ কাকচাং আহি গ'লোঁ তো ৱাটাৰফল চাম বুলি, গা ধুবলৈ বুলি। তো আৰু খানাটো খাম বুলি দুটা প্ৰধান কাৰণ লৈ আহিছোঁ। এক নম্বৰতে হৈছে গা ধুম বুলি, 2 নম্বৰতে হৈছে খানা খাম বুলি। 2 নম্বৰ কামটো আগত কৰিব আহিছোঁ। এই জুই জ্বলাব ৰ'বা। তো ক'ত এই জলকীয়া দুটামান দি দিয়া, 3টামান হৈ যাব। তো গাইজ চাই থাকক, ভিডিঅ'টো দেখাই আছোঁ। তো ৱাটাৰফল দেখাম, তো খানাটো অকল আগত বনাই লওঁ। তো আপোনালোকক দৃশ্যবিলাক দেখাই আছোঁ। অলপ কাম কৰি আছোঁ, মাংসটো ধুই আহিছোঁ। তো লগৰকেইটা আহিছে, বেয়া পাই যাব। তো গাইজ চাই থাকক, তো ভিউ দেখাই থাকিম মাজে সময়ে। মাংস ধুই আহিলোঁ, আলু ধুই আহিলোঁ, এইকেইটা একো কামেই নকৰে। এইফালে আমাৰ ভাই লৈ আছে কি মছলা, পিঁয়াজ, আদা নহৰু চব আছে। এই ভাই ভিউ। এতিয়া আমি ৱাটাৰফল যোৱা নাই একচুৱেলি, ভাতটো খাই কৰি যাম। এনাৰ্জি নাই যে যাব পৰা নাই। এয়া ভাই ঢালি দিলে। তো বেক কেমেৰাত দেখাই আছোঁ, চাই থাকক। এয়া তেল মছলা চব দি দিয়া হৈ গ'ল অলৰেডি। ভৰাই দিয়া বছ। তো এইবিলাক যে বহুত ডাঙৰ ডাঙৰ ইউটিউবাৰ এনেকুৱা ভিউ নেদেখায়, মই যিটো ভিউ দেখাম এতিয়া ফুল 360 ডিগ্ৰী ভিউ দেখাই আছোঁ। 360 ডিগ্ৰী। ইয়াৰ জোতাও দেখাই দিছোঁ। এইটো হৈছে মাংস, ব্ৰইলাৰ মাংস। তো গদ ভাই এইবিলাক জেগা লৈ লৈছোঁ ধুনীয়াকৈ। চাংঘৰ আছে, চাঙত শুম, ভাতটো খাই মেলি 1 ঘণ্টা ৰেষ্ট ল'ম। ৰেষ্ট লৈ পিনে ৱাটাৰফল যাম। এইটো ৰাস্তাইদি গৈ পিনে গৈ গা ধুমগৈ হা। তাৰপিছত ৱাটাৰফলৰ ভিউ দেখাম আপোনালোকক। এয়া খেতি কৰিছোঁ, কেলা ধান আছে, মই কোৱা নাই। তো ভিউবিলাক দেখাই আছোঁ, চাই থাকক। চাই ভাল লাগিলে লাইক এটা কৰি দিব, কমেণ্ট এটা কৰি দিব কেনেকুৱা লাগিলে। বেয়া লাগিলে ক'ব, ভাল লাগিলে ক'ব বছ। চব দি দিয়া। ঐ হালধি নিদিবা, তিতা হ'ব হালধিটো। মছলা দিয়া, হালধি নিদিবা, তিতা হৈ যাব। মালটো চাই পিনে দিয়া। সেই পেকেট হালধিত যে 3 কেজি মাংস ভাজিব পাৰিব। এই বহুত আছে, দিলা নহয়, থৈ দিছোঁ এইটো। তো গাইছ আলু, তো এই খানা ৰেডি হৈ গ'ল। তো আমি কেছটো কি হ'ল, আমাৰ এইজনক বতুৱা আনিব কৈছিলোঁ, বতুৱা নানিলে। তো হট কেছত ভাত ঘৰত বনাই লৈ আহিছে, মাকে দি পঠিয়াইছে মৰমত আমাৰকেইটালৈ বুলি। আমি 3টাই আহিছোঁ। এবাৰ আমাৰ কলেজ ফ্ৰেণ্ড, এই যি ফ্ৰেণ্ড ক'লেও একো আবহে নাই, কলেজ চলেজ বাদ দিয়া, বাহিৰত যাওঁ। এই গদ, পাঠানি আৰু মই সঞ্জয়। তো গাইজ দেখাই আছোঁ, চাই থাকক। হ'ব মাংসটো দি দিয়া। এলা ভিডিঅ' ইমান দেৰি বনি নাথাকে নহয়, হ'ব দিয়া। 2 মিনিট হৈ গ'ল। পিঁয়াজ পকিবলৈ দিয়া। অঁ তো কেছটো কি হ'ল, এতিয়া চৌ কেৰাহী আনিম বুলি ভাবিছিলোঁ, গম পাইছেনে। ঘৰত আৰু কি ক'বা, চৌ কেৰাহী লৈ আহিলে মানে ঘৰত মানুহ পলাই দিলে বুলিয়ে ভাবে কেলা। ই বুলিব গুচি গ'ল নেকি বাহিৰে চাহিৰে ক'ৰবাত। তো সেইটো চৌ কেৰাহী নাই, আমাৰ গদ ভাই লৈ আহিছে। তোমাকো কি কৈছে, মানুহ পলাই দিলে কৈছেনে, গুচি গ'ল কৈছে ন। খৰি চৰি লৈ আহি অঁ আমি ভাল ল'ৰা না। আমি এইবিলাক স্প্ৰাইট লৈ আহিছিলোঁ ঠাণ্ডা। এইবিলাক পানী বটল আছে, এইটো ভাতৰ লগত খাবলৈ আনিছোঁ, মাল নহয়, আমি মাল নাখাওঁ, ভাল ল'ৰা। আমাৰ এজনেতো ঠাণ্ডা পানীও খায় কেতিয়াবা। হা ইমানে ভদ্ৰ। এই মাংস দি দিলা, বঢ়িয়া। মাত নিদিলে যে কেলা, মাতটো দিবই লাগিছিলে সেই আগলৈকে শুনাকে। এই ভিডিঅ' এটা দেখিছিলে না, খৰি ভাঙোতে যে কেৰাহীয়ে আহি গুচি যায় যে, সেই ভিডিঅ'টো দেখিছিলে নাই? বহুত এই গামোচাখন আনিছিলোঁ নহয়, এইটো এখন লোৱা। এনেই আনিছোঁ নেকি মই? এখন বাইক মোচা গামোচা হয়, নালটো ধৰিব পাৰা।
গড়লৈ থাকাচোন তো গাইজ চাই থাকক তো বহুত দিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ তো ফাইনেলি আজি পালোহি তো গাইজ ভিউ দেখাইছোঁ চাই থাকক তো গাইজ বহুত দিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ ফাইনেলি আহি গ'লোঁ এয়া মাংস বনাই আছোঁ ভাত হটকেছত লৈ আহিছোঁ খাই বৈ ৱাটাৰফল চাম কাটা চামুচেৰে খাম কাটা চামুচ নাই না হে লুঙিখন এই এইটো মোনাত ভৰাই থোৱা আছে কাপোৰৰ লগত ওপৰত আছে কেলে লুঙি পিন্ধা নেকি এইখন দেখিছা নাই এইখন দেখিছা নাই এইখন থৈ দিয়া এখন মোৰ এখনত হাত মুচিব পাৰিবা তুমি মানুহে মালিকে নাই মানে ইয়াত কোনোবাই লুঙি চুঙি পেলাই থৈ গৈছে তো বহুত দিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ কিন্তু তেল ভৰাবলৈ পইচা নাই হৈ আছিলে বেংকত কেলা লোন বিচাৰি আছিলোঁ লোন নাপালোঁ অসম গ্ৰামীণ বিকাশ বেংকত লোন বিচাৰিলোঁ নিদিওঁ ক'লে এইবিলাকৰ কাৰণত তো ফাইনেলি মই বিশ্ব বেংক গ'লোঁ ৱৰ্ল্ড বেংক ইউনাইটেড নেশ্যনত কণ্টেক্ট কৰিলোঁ তো পৰ্যটক বিভাগৰ লগত কথা পাতিলোঁ বিশ্ব বেংকৰ পৰা ফাইনেলি কালি লোন দি দিলে লোন চেংচন হৈ গ'ল তো পইচা দি দিলে তো আজি আহি দিলোঁ তেল ভৰাই বছ এতিয়া খানা মেইন তো ৱাটাৰফল চাম গা ধুম আৰু বাকী কিবা কিবি ক'বলৈ থাকিলে তাত ক'ম জেগাত ক'ম ইয়াত খানা খাওঁতে মানে ভিউ দেখাম চাই থাকিব এইবিলাক মনোজ ভাই লিখা কস্তুৰীয়ে হাগিলে এনেকুৱা ভিডিঅ' নাপায় ইয়াত যিবিলাক ভিডিঅ' পায় নহয় ফুল ইউনিক ভিডিঅ' তো গাইজ চাই থাকিব মাংস চোবাই আছোঁ ফাইনেলি মাংস হৈ গ'ল তো মাংস ভিউ দেখাই দিছোঁ কিমান নুঠে মাংস হৈ গ'ল টেষ্ট কৰিলোঁ ধুনীয়া হৈছে আমাৰ এইজনে বনাইছে স্পেচিয়েল বনাইছে কিন্তু মোৰ হাত পৰি গ'ল কেৰাহী ডাঙৰতে অকণমান তো এতিয়া লাহেকৈ ভাতটো খাম ভাত লৈ অহা হৈছিলে হটকেছত তো গাইজ চাই থাকক ভিউ দেখা আছোঁ এই খানা মেইন এতিয়া তো গাইজ ফাইনেলি খানা খাবলৈ হৈ গ'ল আমাৰ এইফালে ভাইহঁতে খানা ভাগ কৰি আছে একেবাৰে দেখা আছে চাই থাকিব খানা খোৱা চাব আপোনালোকে লোক লগাব বছ ভগা আছে পালা মাৰিব লাগিব নেকি নালগে নেকি এই লাগব নেকি এই লাগব ভাই নলবাৰীয়া ভাষাত কথা পাতিব লাগিব এতিয়া আমাৰ ডিম্পু ভাই লিখীয়া এই কি খাটলাং মাৰি আছে তাত পানী খাবা নেকি মই এইটো হেৰি পানী খাম নদী পানী খাম স্পেচিয়েল চাওঁচোন কিনো বেমাৰ আজাৰ হয় মানুহে কয় মই এইবিলাক এক্সপেৰিমেণ্ট কৰিম স্প্ৰে আহে ন তো এতিয়া খাব পৰা বছ টানি লৈছোঁ কিটো হাত ধুবা নেকি তো ভাত তো খাব লাগে গান মোবাইলত গান এটা লগোৱা তোমাৰ মোবাইলত চাউণ্ড আছে কেলা 30,000 টকীয়া মোবাইল লগা গানটো যদি চাউণ্ড নাথাকে ভাঙি পেলোৱাই ভাল হ'ল পোৱা নাই আকৌ 30,000 টকীয়া মোবাইল আছে তুমি OnePlus ল'ব পাৰিলা হয় কেলা এই আগতে প্ৰব্লেম আগতে চাই লয় কেলে বাইকৰহে ছাৰ্ভিচিং কৰে মোবাইলৰ ছাৰ্ভিচিং তুমি এইটো ছাৰ্ভিচিং কৰিছা জানো ক'ত কৰিছা ছাৰ্ভিচিং ইঞ্জিন অইল কুলেন তো গাইজ খাওঁ আৰম্ভ কৰোঁ খাবলৈ আৰম্ভ কৰি দিছোঁ কৃষ্ণ শিৱ ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তিনিজনক চিন্তা কৰি খানাটো খাবলৈ আৰম্ভ কৰি দিছোঁ খানা খোৱা দেখাব নাপায় মুখ লাগিব তো ফাইনেলি খানা খাই দিলোঁ সুখৰ খালোঁ তো খানা খাই পিনে বস্তু থ'বলৈ আহি আছোঁ তাৰপিছত ৱাটাৰফল যাম ৱাটাৰফলৰ ভিউ দেখাই থাকিম খাই থাকক ৱাটাৰফল যাম চাই থাকিব বাইক থৈ পিনে আহি গ'লোঁ তো ভাইহঁত খাই কৰি দিয়া তো ৱাটাৰফল চাবলৈ গৈ আছোঁ চাই থাকক তো ফাইনেলি গৈ আছোঁ ৱাটাৰফল চাবলৈ তো আমাৰ মাজত সময়ৰ অভাৱ তো 3:30 বাজি গ'ল তো আকৌ ঘৰ যাব লাগে বকিয়াল তো এতিয়া আছোঁ বোকাখাট কাকচাং তো বালিপথাৰ এৰিয়া পৰে তো খাই কৰি গৈ আছোঁ ৱাটাৰফলৰ ভৰি দেখাই আছোঁ চাই থাকিব মেহফিল এইফালে মাটি চাটি এডোখৰ পালে লৈ ল'ব লাগিব ধাবা এখন খুলিলে কৈছোঁ নহয় মা কৈছোঁ হেভি চেলিং হ'ব চবেই খাব না ভাই দোকান এখন এইখিনিতে সেইকাৰণে কৈছোঁ মাটি চাটি এডোখৰ ল'ব লাগিব
তো গাইজ সেনেকৈ নদী পাৰে পাৰে মানুহৰ সুবিধাৰ কাৰণে দলং বনাই দিছে। তো দলঙেদি যাওঁ, গদভাই গৈ আছে। তো তিনিটাই আহিছোঁ আমি, তিনিটাই কাফি। তো আগে আগে গৈ আছে, চিনি নাপাওঁ কোন মক্সেল। ওকে খাই থাকোঁ। এইবিলাকে প্ৰকৃতি হয়, নেচাৰ। গা ধুবা ইয়াত। তো আমাৰ ভাই ফটো মাৰি আছে। তো গৈ আছোঁ, ফটো ডাইৰেক্ট ৱাটাৰফলত মাৰিম। এইবিলাক বাহনী। তো গাছ খাই থাকক। বহুত দিনৰ পৰা চিন্তা কৰি আছোঁ, লোন লৈ আহিছোঁ বিশ্ব বেংকৰ পৰা, স্পেচিয়েল লোন লৈ আহিছোঁ। বিশ্ব বেংকে টকা ধাৰ লৈ দিছে মোক ৱাটাৰফল চাবলৈ আহিবলৈ। তো গাছ খাই থাকক। তো লগৰকেইটা আহি আছে, ৰখি দিলে ফটো মাৰিবলৈ। ৰখি দিওঁ, নহ'লে বেয়া হ'ব। তো মেন। তো চাই থাকক। আহি আছোঁ পোৱা গৈছে নাই, আমনি লাগি গৈছে। বহুত দূৰ খোজকাঢ়িব আহিবলগীয়া হৈছে। ইয়ালৈকে বাইক নাহে। তো বাইক থৈছোঁ। তো পাৰ্কিঙলৈ বাইকৰ এখন বাইকলৈ 30 টকা, দুখন বাইক আহিছোঁ, তিনিটা মানুহ আহিছিলোঁ, দুখন বাইক লৈ আহিছিলোঁ। তো 60 টকা পইচা লৈছে। তো এখন বাইকত 30 টকাকৈ লৈছে, মনত ৰাখিব। তো খানা চানা খাব পৰাকৈ আহিব পাৰে। তো গাছ আহি যাব, ভিউ দেখাই আছোঁ, চাই থাকক। ৱাটাৰ ক্ৰচিং। তো ৱাটাৰ ক্ৰচিং কৰি আছোঁ। এইবিলাক দলং। ভাই জোতা পিন্ধি আছে কাৰণে ওপৰেদি গ'ল। তো এই দাদাই ক্ৰক্স পিন্ধি আহিছে। তো ৱাটাৰ ক্ৰচিং কৰিছে। তো ফুল এডভেঞ্চাৰ বুলি ক'ব পাৰি। এই ফুল নহয়, 10% এডভেঞ্চাৰ আছে। তো কৰিব লাগে, ট্ৰেকিং কৰি আছোঁ। তো ঘাই ফাইনেলি অকণমান দূৰ পাইছোঁহি। কিমান দূৰ পাইছোঁহি গম নাপাওঁ। তো আধাটো পাইছোঁহি। আমাৰ ভাই বহি লৈছোঁ, অকণমান ভাগৰ লাগিছে। তো ভাই ফটো এটা মাৰিবা দেই। তো এয়া দলং চলং আছে ছাইডত, গৈ আছোঁ। কেমেৰা কোৱালিটি বেয়া হ'লেও চাবলৈ পাইছে যে এইবিলাক ভিউ কেলা, নহ'লে ক'ত পাব। চবতে নাপায়। মই যিবিলাক ভিউ দেখাই থাকোঁ, MSK ডিম্পু সেইটোও দেখাব নোৱাৰে। ডিম্পু কেলা ডুবাইত যায় নাচি আছেগৈ। মই কেলা ইয়াতে কাকচাঙতে ভিউ দেখাই আছোঁ। তো ভিউ দেখাই আছোঁ, চাই থাকক। গৈ আছোঁ পোৱা গৈহে নাই দৌৰি গৈ আছোঁ কেলা। তো আপোনালোকক ভিউ দেখাবৰ কাৰণে ইমান কষ্ট কৰি আছোঁ। লাইনে কৰি দিব, নকৰিলেও নাই, এনেই কৈছোঁ, ধেমালি কৰিছোঁ। তো দে আৰু কৰিলে কৰিবি, নকৰিলে নাই। মোৰ কি আহে যায়, একো আহে নাযায়। তো মা কচম কৈছোঁ নহয়, দলঙৰ ভিউ বঢ়িয়া। এইবিলাক ৱাটাৰফল এইবিলাকে কয়, কিন্তু এইবিলাক ৱাটাৰফলিং হয়। কিন্তু যিটো মেইন ৱাটাৰফল সেইটো দেখাবৰ কাৰণে কৰি আছোঁ। এই OP ভিউ। ভাই তো কেয়াৰফুলি অকণমান, সৰু বাচ্চা চাচ্চালৈ আহিলে, ইয়াত মাইকী মানুহ, বয়সস্থ মানুহ সকলো আহে। যিহেতু ৰাস্তা বনাই থোৱা আছে সেইকাৰণে আহিব পাৰে কাৰণে আহে। তো আপোনালোকে আহিব পাৰে, চাব পাৰে। তো আহি যাব, ন' টেনশ্যন। তো আমাৰ হিচাপমতে এতিয়া 4টা বাজি গ'ল। খানাটো খাই ল'লোঁ আমি ঘৰৰ পৰা আহিছিলোঁ। মই ঘৰৰ পৰা 11টা বজাতে ওলালোঁ। তো লগৰ দুটা মিট আপ কৰিবৰ কাৰণে পুৰা বঙলাত ৰখিলোঁ। পুৰা বঙলাত ৰখোঁতে বস্তু পাতি লৈ, মাংস চাংস লৈ, চৰু কেৰাহী লৈ পিনে ওলাই আহোঁতে 12:30 বাজিলে। তো ইয়াত পাইছোঁহি আপোনালোকৰ 2টামান বজাত। খানা বনাই মেলি খাই হৈছে 3:30 বজাত। তো খাই মেলি তো ওলাই আহোঁতে এতিয়া 4টা বাজি গ'ল। আধা ঘণ্টা খোজকাঢ়ি দিলোঁ, পোৱা গৈহে নাই। তো যেতিয়া পাম তেতিয়া মনটো ভাল লাগি যাব। তো গাছ নহ'বে গাইছ। তো চাই থাকক। তো ভিউ দেখাই আছোঁ। এইবিলাক ভিউ বুলি কয়। লগৰকেইটা থাকি আহিলে ক'ৰবাত, লাহে আহিলে। এনাৰ্জি নাই একচুৱেলি, সিহঁতি এনাৰ্জি কমি গৈছে। কিন্তু মোৰ এইবিলাক গৈ অভ্যাস হৈ গ'ল। তো ফুল এনাৰ্জি, ন' টেনশ্যন। এই ভিউ ক'বা আৰু। ভাই ফাইনেলি পাই গ'লোহি। মাই গড, কি দেখিছোঁ কেলা। এই চিৰিটো দেখিছিলোঁ, সেইটো ৰাস্তা আছিলে যে, সেইটো ৰাস্তা হ'লে। সেই আগত দলংখনলৈ যাওঁ হা।
গাইছ ভিউ চাওক পানী দাঁত পৰি আছে ইয়ালৈকে চিটিক মাৰিছে তো গাইছ চাওক আমাৰ ভাৰতে ফটো মাৰি আছে তো এইবিলাক ষ্টেপ ইমান ওখ ওখ ষ্টেপ তো উঠোতে মানে ভাগৰি যাব আপোনালোকে ভালকৈ আহিব খাই মেলি আহিব এনাৰ্জি ড্ৰিংক লৈ আহিব ক'ল্ড ড্ৰিংক খাই আহিব ৰেড বুল আহিব খেলা ব্লগিং মোবাইল কেমেৰা তিতি গৈছে তো এইফালে গাইছ ভাৰতে ফটো মাৰি আছে তো এইফালে ভিডিঅ'গ্ৰাফী তো ৱাটাৰফল তো এইটোকে কয় কাকচাং ৱাটাৰফল বেলেগ এটা নাম আছে নামটো পাহৰিলোঁ তো চাই দেখক তো ভাল লাগিলে ভিডিঅ'টো লাইক এটা কৰিব তো ভিউ মজা আছে আপোনালোকে আহিব বোকাখাটত আছে গুগল মেপত মাৰিলে পাই যাব কাকচাং ৱাটাৰফল বুলি মাৰিলে তো চাই থাকক মোবাইলৰ কেমেৰা তিতি গৈছে তো অলপমান ষ্টেপৰ ওপৰলৈ গৈছোঁ তো দেখাইছোঁ তো এইবিলাক ষ্টেপ তো চাই থাকক ভাল লাগিলে ভিডিঅ'টো লাইক এটা কৰি দিব ফাইনেলি ৱাটাৰফল চাই আহি গ'লোঁ তো ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেণ্ট এটা কৰি দিব শ্বেয়াৰ কৰি দিব ভিডিঅ'টো তো বাকী একো নকওঁ এতিয়া ঘৰ যাওঁ টাইমো হ'ল ঘৰ পাওঁতে ৰাতি হ'ব গম পাই গ'লোঁ তো বাই